কবিতাৰ শিৰোনাম অনুপম দৃশ্য, কথা তীৰ্থনাথ মজুমদাৰ, পাঠ পূৰ্ণিমা বৰা গগৈ। কি যে বিতুপন, কি যে মনোৰম, সুশোভিত হীৰাখচিত নন্দন কানন, মুক্ত বিহংগৰ ফুললিত ধ্বনি, ভগ্ন হৃদয়ত প্ৰেমৰ উদ্গীৰণ, শাওনৰ উদম আশাৰ পথাৰ, গাভৰু হোৱাৰ অদম্য হেঁপাহ, নিৰ্মল নীলিম গগন ডাৱৰত ওফন্দে, কোহা কোহা শুকুলা মেঘ কপাহ, ৰোৱনীৰ গছকত বোকাৰ ফিচিঙা হাঁহি, আঁকোৱালি লৈ সৃষ্টিৰ সেউজীয়া, লিহিৰি আঙুলি কিলকিলাই কঠীয়া গুচি, উঠপ থপ পথাৰ যৌৱন বলিয়া, কৃষক বান্ধৈ কিমান যে আশা বুকুত বান্ধে, সেউজীয়াবোৰ এদিন সোণালী হ'ব, অভাৱত বেকা কঁকাল পোনাই আকাশলৈ চাব, লখিমী আই আহি ভঁৰাল খুৱাব। ধন্যবাদ।